গুৱাহাটী 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 গুৱাহাটীৰ পৰা আহিছোঁ তো ইফালে আমাৰ মেচুকা ৰাইড ষ্টাৰ্ট হৈ গৈছে আৰু এইবাৰ আমাৰ মেচুকা ৰাইড কিহেৰে গৈ আছোঁ এইটো গম পাইছে চাগে আৰু ইফালে পুৰা ৰাইডিং গিয়াৰ চিয়াৰ লগাই কাৰ চলাই গৈ আছোঁ মানে আমি বাইকাৰ মানুহ তো কাল লৈ গ'লেও আমি ৰাইডিং গিয়াৰ পিন্ধি যাওঁ তো আছিলোঁ কাৰত আৰু এইফালে আমাৰ আজি বাইক ৰেডি এইফালে আমাৰ হুডু পুৰা ৰেডি চাল দি ওলাইছে পুৰা পুৰা মজা তো এতিয়া আমাৰ আজি বাইক ৰেডি শইকীয়া মই একেলগে গৈ আছোঁ পুৰা মজা কৰি কৰি আৰু আমাৰ পুৰা নিউ বাইক নাম্বাৰ প্লেট নাই এতিয়া নাম্বাৰ প্লেটটো লগাব আহিছোঁ ইয়াতে তো এইফালে আমি গোটেইকেইটা লগ হৈ ল'লোঁ এইফালে আমাৰ টাকিয়া আছে টাকিয়া ৱাহ ৱাহ এইফালে আমাৰ সঞ্জীৱ দা আহি গৈছে বঢ়িয়াকৈ এতিয়া অলপ পিছত বহিছোঁ মজাকৈ আৰামছে গৈ থাকিব লাগিব তাকে আমি আৰামছে গৈ থাকিব লাগিব অলপ টাইম আমাৰ 4খন বাইক আছে 1 2 3 4খন আৰু এইফালে আহি আমি গণেশ মন্দিৰ পাৰোঁ আৰু শইকীয়া মোৰ ভাগৰে লাগি গ'ল নহয় এতিয়া আমি অলপ ৰেষ্টে লৈ লওঁ আমি বহুত দূৰ আহিলোঁ আহি মই ড্ৰাইভাৰ ৰাখিছোঁ নহয় এটা বাইকতো কোমল এইফালে আমাৰ দাদা আহিছিল আৰু দাদাই বহুতখিনি সন্মান দিলে আমাৰ কাৰণে নেক্সট ৰাইড দাদাকো একেলগে আমাৰ লগত লৈ যাব লাগিব নেকি তো ফাইনেলি অফিচিয়েলি এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট হৈ গৈছে আমাৰ যোৱাৰ কথা আছিল 7টাৰ পৰা 8টাৰ পৰা 9টা এতিয়া বাজি গ'ল 12:30 বঢ়িয়া টাইমত ৰাইড ষ্টাৰ্ট দিছোঁ তো মজাকৈ আজি আমাৰ ডেষ্টিনেশ্যন চাগে আমি ডিব্ৰুগড়লৈকে যাম চাওঁ কিখিনি যাব পাৰোঁ আজি তাকে এতিয়া আৰু লাহে ধীৰে গৈ থাকিম আৰু মজাকৈ বাকী বতৰ চতৰ একদম ধুনীয়া কাৰণ ঠাণ্ডাৰ দিনত ৰাইড কৰাৰ মজাই বেলেগ আৰু নগৰৰ পৰা চাগে 300মান কিলোমিটাৰ আছে এইফালে আমাৰ শইকীয়াই গাড়ী চলাই আছে মই মজাকৈ বহি আছোঁ सर मोर बहुत दुख है क्या है मोर यार मेमोरी है ना है मेमोरी আছে মই ঘুমাই দিছোঁ চলছি না স্যার চলছি তো এটা ফাৰ্ষ্ট ব্ৰেক লৈ ল'লোঁ আৰু চাই পানী ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া বাইক যাবৰ কাৰণে ৰেডি এইখন চাওক পুৰা অফৰোডিং চেষ্টা অফৰোডিং বাইক আৰু ফাৰ্ষ্ট ব্ৰেক এটা লৈ ল'লোঁ আৰু আজি চাওক কিখিনিলৈ যাব পাৰোঁ এতিয়াতো 2টা বাজিয়ে গ'ল আৰু এতিয়া আমি পাইছোঁ নগাঁও বাইপাছ তো এতিয়া জলদি আৰু আমাৰ নতুন ব্লগাৰ কেমেৰা অনে হৈ আছে ছাৰ আপোনাৰ এইটো টাইট কৰি থ'ব লাগিব কেমেৰা পৰি যাব তো আমি ভাবিছিলোঁ যে আমি ডিব্ৰুগড় হৈ যাম কিন্তু এতিয়া আমাৰ প্লেন চেঞ্জ কৰি দিলোঁ এতিয়া গৈ আছোঁ আমি লখিমপুৰ হৈ ৰাস্তাটো মই চিনি নাপাওঁ আমাৰ সঞ্জীৱ দাই ধুনীয়াকৈ চিনি পায় সেইকাৰণে আগত গৈ আছে আৰু আজিকালি মানে কি হৈছে মই এনেইতো মানুহটো পুৰা আলচি হৈ গৈছোঁ আৰু এনেকৈ বহি আহিব পাই ইমান শান্তি পাইছোঁ কি ক'ম আৰু বাকী এইফালে ছিংগল ৱে ৰাস্তা তাতে আকৌ ৰাস্তাটো ইমান ঠিক নহয় গৈ আছোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ এনেকৈ হাল্লা কিয় কৰি থাকে আপুনি হা মই বন্ধ কৰি দিম ৰ আমাৰ ছাৰে নতুনকৈ ভিডিঅ' কৰা কৰিছে তাৰপিছত এতিয়া মোক দিগদাৰ দি মাৰিছে আৰু এতিয়া আমি পাৰ গ'লোঁ কলীয়া ভোমোৰা ব্ৰিজ আৰু তেজপুৰলৈ বেছি দূৰ নাই মানে তেজপুৰ মেইন টাউনলৈ বেছি দূৰ নাই পামেই আৰু এইফালে এখন নতুন ব্ৰিজো বনাই আছে সেইখন হ'লে আৰু ইয়াতে টেনশ্যন নাই মানে এফালৰ গাড়ী এফালে আহিব এফালৰ গাড়ী এফালে যাব সপোন আছে নেকি হাতী এটা উঠিল নহয় বহুত টাইমৰ পিছত অলপ বাইক চলাওঁ বহুত জিৰণি ল'লোঁ মই এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ তো ভিতৰৰ ৰাস্তাতে আহি আমি উঠি গ'লোঁ হাইৱেত আৰু এইটো কিন্তু ছিংগল লাইন হাইৱে
ইয়াতে অলপ শ্ল'লি যাব লাগিব মানে গাড়ীবিলাক যেনেকৈ তেনেকৈ আহিব পাৰে ন আৰু এইফালে ফায়াৰ ডিউক 200খন পুৰা অফ ৰ'ডিং ষ্টাইলত বনাই লৈছে মজাকে ফালি ফালি গৈ আছে আৰু এনফিল্ড ধুনীয়া কমফৰ্টেবল হয় ৰাইডৰ কাৰণে একটা মিনিমাম স্পীডত আৰু বাকী বেছি ফালা ফালি কৰিবৰ কাৰণে নহয় আৰু আৰু এইফালে চাওক কি মজা চাহ বাগিচা মানে আপাৰ আছামত আহিলে এই চাহ বাগিচাবিলাক ধুনীয়া লাগে আৰু চাৰিওফালে চাহ বাগিচা তো আহি 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 পাই ক'লো কি হে নাজানা বিশ্বনাথ চাৰিআলি আজি মই ফাৰ্ষ্ট টাইম আহিলোঁ ইয়াতে গুৱাহাটী 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 গুৱাহাটীৰ পৰা আহিছোঁ ছাৰৰ দুখ নিমখ বেছিকৈ দিয়া কাৰণে নেকি তো আমি ইয়াতে খানা তাতে মানে দিনৰ পৰা আমি একো এটা খোৱা নাছিলোঁ তো খাবৰ কাৰণে ৰখিলোঁ কিন্তু ইয়াতে নিমখ 1 প্লেট চাওমিনত 1 পেকেটমান নিমখ দিছে নিমখতে বনোৱা নিমখ ফ্লেভাৰ দিছিল নেকি নহয় চিকেন চাওমিন থাকে এগ চাওমিন থাকে নিমখ চাওমিন আছিল অঁ তো আমি লাঞ্চ কৰিমকৈ গধূলি হৈ গৈছে আৰু ইয়াতে আহি আমি নিমখবিলাক খালোঁ ঠিকে আছে বঢ়িয়াকৈ এতিয়া হোটেল লৈ লওঁ আগলৈ গৈ আমি এখন হোটেল লৈ ল'লোঁ এইফালে আছে 3খন বিচনা মজাকৈ আমাৰ 6টামান ধৰিব তো কালি ইয়াৰ পৰা ডাইৰেক্ট মেচুকা মানে আজি আৰু ৰাতি গৈ নাথাকিলোঁ কাৰণ ৰাস্তাও ইমান ঠিক নহয় তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই বাই টাটা আজি জাষ্ট ঘৰৰ পৰা ইয়ালৈকে আহিলোঁ আৰু বহুত বেয়া ৰাস্তা আছিল মাজতে চ' এতিয়া টাইম হৈছে চাগে 8টামান বাজিলে তো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই গাইজ এণ্ড লাভ ইউ অল